Hello guys, welcome to my vlog NITULS ZONE. So আজি আমি আহিলো সানডে কাৰণে অকন ঘুৰিব আহিলো আৰু ৰিলেক্সৰ কাৰণে আহিলো বহুত ধুনীয়া জেগা আপোনালোকক দেখাই আছো চাই যাব কেনেকুৱা জেগা ঠিক আছে আহিলো জেগাটো বহুত ধুনীয়া হয় আপোনালোকে আহিব কেতিয়াবা সানডে ফানডে বুলি কয় ন তো সো সেইকাৰণে আমি আহিলো নদী পাৰত অলপ ৰিলেক্স হ'ব কাৰণে এয়া চাই লওক নদী পাৰ ইয়াতে বেষ্ট হ'ব নেকি ইমান বহিব পৰা জেগা হ'ব লাগে বাছ বাছ গাইজ আমি আহিলোঁ জেগাটো চাওক কিমান ধুনীয়া এইফালৰ পৰা গোটেই নাজাৰাটো এনেকৈ দেখুৱাই দিম আপোনালোকক তো বহুত ধুনীয়া জেগা ইয়াত আহি পেলাই আপোনালোকে ধুনীয়াকৈ আপোনালোকে এনজয় কৰিব পাৰে আপোনালোকে ছানডে টাইমটো আপোনালোকে পাৰ কৰিব পাৰে গতিকে এই জেগাটোক আপোনালোকে মানে এটা ছানডে ফানডে হিচাপে আপোনালোকে জেগাটো ইউজ কৰিব পাৰে দেই তো গাইজ এতিয়া আমাৰ কিছুমান কাম আছে আমি কামবোৰ কৰি লওঁ তাৰপিছত আকৌ কণ্টিনিউ কৰিম ব্লগটো এতিয়া আহক সানডে আৰু ফানডে মানে ফান কৰিবৰ কাৰণে এটা বহুত একদম মানে আকৰ্ষণীয় বস্তু আছে সেই বস্তুটো আপোনালোকক মই দেখাইছোঁ কি আছে হা গতিকে আহক মই দেখাই আছোঁ আহি যাওক কেমেৰামান অকণমান দূৰলৈ যাব গতিকে ইয়াতে সেই বস্তুটো লুকাই আছে আপোনালোকক মই দেখাইছোঁ এতিয়া সাগৰ মন্থন কৰি পেলাই অমৃত উলিয়াব লাগিব কেমেৰামেন দেখাই দিয়ক এইটো সেই মালটো এইটো অমৃত চাওক দৌৰলৈ যোৱা সাগৰ মন্থন কৰি উলিয়াই আনিছোঁ ইয়াকে এতিয়া আমি সানডে ফানডেৰ যিটো মজা সেই মজাটো এতিয়া ল'ব লাগিব দেই এতিয়া আমি ইয়াত বহিছোঁ ইয়াতে গোটেই বস্তুখিনি আছে এইটো অমৃতৰ লগত খাব লাগিব গতিকে জীৱন দুদিনীয়া গতিকে আপোনালোকে এনজয় কৰক জেগা চাওক না জেগা চাওক এনেকুৱা এটা পৰিৱেশত বহি লৈ আপুনি অমৃত খাওক তাতকৈ আৰু সুখৰ বস্তু একো নাই তো গাইজ এইটো হৈছে ভাজি থোৱা মাছ আৰু এইটো আপোনাৰ বুট একদম জলকীয়া চলকীয়া দি বনাই আনিছোঁ এইটো এতিয়া বাকিব লাগিব ইয়াত তো অমৃত দেই একদম স্পেচিয়েল ট্ৰেডিশ্যনেল ৰাইচ বিয়েৰ এইটো বেয়া বুলি নাভাবিব আপোনালোকে তো ইয়াত অসমৰ এইটো ট্ৰেডিশ্যনেল ৰাইচ বিয়েৰ হয় এইটো স্বাস্থ্যৰ কাৰণে বহুত ভাল থাকে গতিকে আপোনালোকে ট্ৰাই কৰিব পাৰে মই ট্ৰাই কৰিছোঁ চিয়াৰ্ছ ইয়াৰ লগতে মাছ এপিচ খাই দিছোঁ মজা লাগি গৈছে দেই মজা